নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেল দা ৰিয়েল ৰিউৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাই 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 চিকেন খুলি দিয়া দেখা আইবিয়া দে হে বাবু চিকেন নৰি এইটো মোবাইলতে ফটো ভাল হৈছে নহয় তোমাৰ আমাৰ দেখোন নিকেৰাতে গাড়ী ভৰ্তি হ'ল আৰু আহনে তিনটা কেনেকৈ আহিব। আমি কলৈ যাব ওলাইছোঁ গম পাইছেনে নাই? আমি গৈ আছোঁ আমাৰ নতুন ভিনদেউৰ ঘৰলৈ। বাইদেউক আনিব যাব ওলাইছোঁ আমি গোটেইকেইজনে। সেইপিনে আৰু বাইদেউৰ ফূৰ্তি সিমান হোৱা হৈছে, ঘৰত আহিব পাব বুলি। কিমানবাৰ যে ফোনে কৰি সুধি আছে কিমান পালি বুলি। ভিতৰে আমাৰ মাছবাত মানে মাছবাত এয়া আমি ৰঙিয়াত ৰখিলোঁ নতুন ভিনদেউহঁতৰ ঘৰলৈ বুলি মিঠাই আনিব গৈছে আমাৰ ভিনদেউৱে। আৰু এইপিনে বাইদেউৰ মোৰ লেকচাৰ শেষে হোৱা নাই। ফোনত সদায় কথা পাতোঁ, হ'লেও আমাৰ লেকচাৰ শেষ নহয়। আৰু জীৱনতো চাগে আমাৰ লেকচাৰ কেতিয়াও শেষেই নহ'ব। ক'ৰ কি কিমান কি যে কথা ওলাই আমি লগ পালে বা ফোনত। মিঠাই লোৱা হ'ল আৰু এতিয়া আমি আগবাঢ়ি আছোঁ ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে। ড্ৰাইভাৰ সমাজৰ মাজত এটা অন্ধবিশ্বাস আছে যে এইটো ৰাস্তাৰে গ'লে গুৱাহাটী সোনকালে পায়। তাকেই বিশ্বাস কৰি আমিও আগবাঢ়ি আছোঁ আৰু। হ'ব পাৰে সোনকালে পায়, কিন্তু মোৰ কিন্তু দূৰ যেনে লাগিছে, সেইকাৰণে মই ক'লোঁ। তাতে একেবাৰে বিল্ডিং চিল্ডিং ৰাখব নেকি? কি দেখছে দিনবাৰ মানে এই ভৈৰৱকুণ্ডত যে ইমান যে পানী আছে, এইটো ভৈৰৱকুণ্ড নদী নহয় ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ দেখো কি নদী ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী কেইখন আছিল? সেইখন হ'ল ব্ৰহ্মপুত্ৰ। বৰাক নদী সেই জিলাত পাম, কাছাৰ জিলাত। আৰু ইহঁতক দেখিছেনে মৰম চেনেহ য'তেই ত'তে আৰম্ভ হৈ যায় ইহঁতৰ, শেষেই নহয় কেতিয়াও। আৰু এয়া আমি আহি পালোঁ গুৱাহাটী। এইপিনে আমি কথা পাতি পাতি নতুন ভিনদেউহঁতৰ ঘৰো আহি পালোঁ। আৰু এয়া দেখিছেনে মোক ইমান সাদা হৈ বহি আছোঁ, কি কৰিব ৰাইজ, নতুন এখন ঘৰলৈ গৈছোঁ, এনেকুৱা ব্যৱহাৰ কৰিবই লাগিব। আচল ৰূপটোতো নিজৰ ঘৰখনৰ মানুহে গম পায়, কি কৰিব ৰাইজ, উপায় নাই। এয়া বাইদেউ ৰুমটো সজোৱাত সকলোৱে হেল্প কৰি দিছে। ক'ত কি থ'লে ভাল হ'ব, ক'ত কি থ'লে বেয়া দেখিব, সেইবোৰ আলোচনা কৰি আছে। মোবাইল ইমান মোবাইল দিবি বাপৰে বাপ কি কৰিব আছে এইকেনে ফালতু কৰি লাঠ মাৰি দিলা। ভিডিঅ' ক্লাছটো চলি বিৰাট দিগদাৰ হ'ব দেই। বহুত সুমে আছে প্ৰভু
ক'ত মেছা ইহঁত দুইজনক দেখিছেনে দিনটো মোবাইল চাব পোৱা নাছিল সুবিধা পোৱাৰ লগে লগে ক'ত সোমাই গৈছে দেখিছেনে মোবাইল চাবলৈ অৱশেষত বাইদেউক লৈ আমি ঘৰলৈ বুলি ওলালোঁ ওলাওঁতে আমাৰ বহুত দেৰি হৈ গৈছিল ৰাতি চাগে 10টা মানেই বাজিছিল হাই দি এতিয়া ওলালো মই সেই আজিও আহিছে তোৰ ভাবি মই কথা বাৰ্তা গৈছো তাই মাত দিছে যাওঁত টাইমত তাৰপিছত মই আৰু কথা পাতিলো ধুনীয়াকে মাত দিছে তাই মই হ'লো আৰু দিয়ে ডাঙৰীয়া আহিছে আপুনি দিয়ক উৰুলি আৰু একবাৰ দি আৰু একবাৰ দি উৰুলি দিয়ক আহি পাইছো দে আমার লাইটৰ কমি আছে কোনে পঢ়া দি এনেও গম নাপাই যায় ইমান তাই অস্ত্ৰত পঢ়া দি ৰাখে তোৰ কেমেৰা ফালতু ৰে কেমেৰা ইমান দূৰৰ পৰা নালগে পঢ়াত দিছো নষ্ট যা উৰিলা খান ভালকে উৰি দি মাথাত এইটো নিয়ম কাৰ কাৰ আছে জনাবচোন ছোৱালীজনী ঘূৰি নাহালৈকে মণ্ডপটো আমাৰ ভাঙি দিয়া নহয় তাত সেৱা কৰিব লাগে উৰুলি জীৱনত নাযাওঁ
আমি ঘৰলৈ আহি পালোঁ আৰু আজি ভিডিঅ'টি চাই কেনেকুৱা পাইছে নিশ্চয় জনাব। বাইদেউ কি ঠকা দেখছে চিৰি বচাই উঠি আরে একলা খিড়কি করে যাইছে হ্যাঁ কেনা লাগাই হ্যাঁ কেনা লাগি এই আটা বাদে বিস্তারু প্রবলেম কেইসু যেন কি আইসু এনকে লাস্ট লাস্ট করা নাই প্রথম দিনা ভাল লাগা নাছিল তে হসা কথা কান সব ব্যস্ত গাল কেমন লাগিছে বাকি সেকেন্ড দিনা ওরা ভালই লাগিল ভাল লাগবে ও বিনা আয়া ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।